নমস্কাৰ বন্ধুসকল। আজি মোৰ দ্বিতীয় স্বৰচিত কবিতা সময় আপোনালোকৰ ওচৰত পাঠ কৰিব ওলাইছোঁ। সময়। ইপাৰত ৰৈ মাথো চাব পাৰোঁ, মাথো চাই থাকিব পাৰোঁ। মই এডাল প্ৰাণহীন গছ, সেয়া নদীখন বৈ গৈ আছে। বহুতো নৌকা ইতিমধ্যে পাৰ হৈ গ'ল। আজি বহু বছৰ আগৰ কথা। ব্ৰজৰ প্ৰহাৰত মই নিথৰ হৈছিলোঁ। এতিয়া নাহে বসন্ত মোৰ গাত, তাৰ বাবে মোৰ কোনো আকাংক্ষাও নাই। সময় বাগৰিছে, মই আছোঁ ঠিক একেই, নিথৰ, শুকান, জৰাজীৰ্ণ। লৰচৰ কৰিব পৰা ক্ষমতা মোৰ নাই। কি কৰিম? উপায়তো নাই। মই জানো নিজৰ মনৰ কথা কোৱাৰ সময় জানো আছে। পাৰত ৰৈ মাথো বৈ যোৱা নদীখন চাবহে পাৰোঁ। হাঁহি জানো লাভ আছে? নাহিব মোক। এতিয়া এইটোৱে সময় ৰাহবান শেষৰি কেতিয়া। তুমি আহা তোমাৰ চোকা অস্ত্ৰৰ প্ৰহাৰত মোক টুকুৰা টুকুৰ কৰা। তোমাৰ কামত আহিম, জীৱনটো সাৰ্থক হ'ব। ধন্যবাদ। মোৰ কবিতা পদ্মপ্ৰিয়া ছদ্মনামেৰে মই কবিতাবিলাক প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকে হয়তো নিশ্চয় ভাল পাব।